guys, welcome to my channel. আজি 31 ডিসেম্বৰ এই নতুনকৈ এটা ব্লগ বনাম বুলি ভাবিছো আৰু ব্লগটো যেন আপোনালোকে শেষলৈকে চাই। ঘৰখন পুৰা খালি খালি লাগি আছে। ভিন্দু আৰু বাক ইনভাইট কৰিছো আহিব বুলি, ৰখি আছো সিহঁতে আহি পোৱাই নাই এতিয়ালৈকে। আজি পুৰা ফূৰ্তি লাগিব, গোটেই ৰাতি পাৰ্টি কৰিম। উঠ খুলিয়ে নাই 7:15 হৈছে হে। উঠ 7:15 হৈছে। বা আৰু ভিন্দু আহি পালে, বহুত দেৰি হ'ল। এয়া জহা চাউল, সৰু জহা চাউল। Denied. দীপশিখা পুৰা ফাটি কমেও 1000খন ফটো উঠিছে, বহুত কেইটা ফিল্টাৰ ইউজ কৰি। তথাপিও তোক তেনেকুৱাই লাগি আছে, কি কৰা যায় এতিয়া? এইটো বব আৰু এইটো নিয়ৰ। সিহঁতে ভোজ খাব আহিছে আমাৰ লগত। এই একদম ৰাতি হৈ গ'ল, সিহঁতে খোৱাই নাই। এতিয়া ঘাঁহ খুৱাইছে।